হেল্ল' বিউটিফুল কেনে আছে বাই দ্য ৱে মই যেনেকৈ লাষ্ট কমেণ্টত কৈছিলোঁ যে মই একচুৱেলি মই ট্ৰেভেল ব্লগ কৰিম আৰু আমি গৈ আছোঁ আমি এফালে গৈ আছোঁ ক'ত গৈ আছোঁ নকওঁ ক'ত গৈ আছোঁ আমি নকওঁ এয়া আমাৰ আছে বৰ্মা এয়া বৰ্মাৰ ল'ৰা অনুৰাগ এই ছিংগাৰ হয় আপোনালোকে দেখিছে মোৰ ব্লগত অলৰেডি আৰু এয়া বৰ্তা আৰু আমি এফালে গৈ আছোঁ বাট এতিয়াই কৈ নিদিওঁ অকণমান আমি পাই লওঁগৈ জেগাটো তাৰপিছত আপোনালোকে দেখিলেই মানে পৰিৱেশটো দেখিলে গম পাই যাব আমি ক'ত গৈ আছোঁ আৰু আমাৰ লগত আছে খুৰাই ড্ৰাইভিঙত বিজি আমি বেছি ডিষ্টাৰ্ব নিদিওঁ খুৰাক বাৰু বাট ফাইনেলি ট্ৰেভেল হৈ আছে আমি ইয়াত ধুনীয়া পৰিৱেশ এটা দেখিব আজি হা বৰ্তা এই হেৰি ওপৰত পানী চানী আমাৰ অলপ বেছিকৈ দেখিম সেইটো হ'ব তোমাক ভালেই লাগিছে দেখিবলৈ বেয়া হ'ব আমি লগ পাই আছোঁ আমি আহি পালোঁহি আমেৰিকা মানে যোনে মোৰ ব্লগ চাই তেওঁলোকে গম পাইছে মই আমেৰিকা কোনটো জেগাত কওঁ ত' আমি এতিয়া আছোঁহি আমেৰিকা আমি আহি পালোঁহি যোৰহাট আৰু ইয়াৰ পৰা আমি এফালে গৈ আছোঁ ক'লৈ গৈ আছোঁ গম পাব মানে কি গম পালেই চাগে কাৰণ কিয় যোৰহাটৰ পৰা ওচৰত আৰু এনেকুৱা কি জেগা আছে যিটো ৱৰ্ল্ডত মাত্ৰ এটাই আছে সেই জেগাটোলৈ মই গৈ আছোঁ এতিয়া মই কৈ নিদিওঁ মানে ছাছপেঞ্চ খেলিব লাগিব ন ৰক্তিমে ছাছপেঞ্চ খেলা হৈছে আজিকালি খেলিবই ৰক্তিমে কেলৈ নেখেলিব এনিৱেজ ট্ৰেভেল ব্লগ চবে কৈছে ট্ৰেভেল ব্লগ নকৰিলে বোলে মই আনছাবস্ক্ৰাইব কৰি নিওঁ কোনোবাই মোক কমেণ্টো কৰিছে তেনেকৈ কৰি আছোঁ ট্ৰেভেল ব্লগ কৰিবলৈ এই কৰোণা টাইমত অকণমান সাহসো লাগিব না ত' সেইটো কাৰণে দেই চ' আমি এতিয়া বজাৰ এটা কৰিম সেই বজাৰটো কৰি আমি যামগৈ বিৰিয়ানী গোন্ধ আহি আছে আমি এতিয়া এটা বজাৰ এটা কৰিবলৈ গৈ আছোঁ আমাৰ অনুৰাগক এইটো আগে গৈ আছে মোৰ তাৰ মোৰ কাৰণে ৰখিবলৈ ধৈৰ্য নাই তাক বোলে কিবা ৰিং লাইট লাগে ত' ব'লক কিনোগে ৰিং লাইট ৰ'বা অ'কে চ' আমি ভিতৰত নাপালোঁ অনুৰাগ ৰ'বা না তোমাৰ লগতে মোক ব্লগ কৰিবলৈ দিয়াচোন তুমি খাবা নহ'লে এইকেইদিন ইয়াক দেখিয়ে থাকিব আপোনালোকে ব্লগত চ' সেইটো কাৰণে মই মোবাইলটো অলপ কৰা হ'ল ইয়াত নহয় আমি ক'ত পাম কৰোণা টেষ্ট কৰি ল'ব লাগিব তাৰপিছত ৰিজাল্ট কি আহে তাৰপিছত যদি পজিটিভ তাৰপিছত এডমিট আজিকালি চব কৰোণা টেষ্ট এতিয়া ৰিং লাইটৰ সন্ধানত আমি ওলাই পৰিছোঁ আমেৰিকাত ক'ত যোৱা হয় নেকি অ'কে ব'লক আমাৰ লৈ হৈ গ'ল বজাৰ এইটো হ'ল ৰিং লাইট আৰু এইটো হ'ল তাৰ ষ্টেণ্ড আৰু মাত্ৰ আমি 1500 টকাতে পাই গ'লোঁ কমতে আমি পাই গ'লোঁ বঢ়িয়া কথা এইখন দোকান এইখন নাম কি প্ৰণয় ইলেক্ট্ৰনিক্স গড়ালিত আপোনালোকে যদি ৰিং লাইট কিনিব বিচাৰিছে আৰু আজিকালিতো বাৰু টিকটক নাই ৰিল বনাব যদি বিচাৰিছে ৰিল বনাব পাৰে হি ইজ এ ছিংগাৰ হি গিটাৰ লৈ পেলাই গান চান গাব ঠিক আছে টিকটকটো মকেলামি নাছিলে কিছুমানৰ কাৰণে বাট কিছুমানে বনাই দিলে সেইটো মকেলামি সেই এতিয়া আমি আকৌ যাবলৈ লৈছোঁ বাট আমি এনেকুৱা এটা জেগালৈ গৈ আছোঁ যিটো জেগা ৱৰ্ল্ডত মাত্ৰ এটাই আছে আমি নকওঁ আমি ছাছপেঞ্চ খেলিম কাৰণ আমাৰ নাম ছাছপেঞ্চ আমি CID আছিলোঁ ন লাষ্ট জন্মত সেইটোৱে বহুতে নাজানে এনিৱেজ ব'লক এতিয়া আমি আহি ক'ত পালোহি পাছফালে দেখি বুজি পাইছে চাগে অবভিয়াছলি বুজি পাইছে পাছফালে দেখি ক'ত আহি পাইছোঁ অবভিয়াছলি উই আৰ গোয়িং টু মাজুলী আৰু আমাৰ এই পাছফালে আমাৰ দাদাই গাড়ীখন এতিয়া ফেৰীত উঠাব দাদা ৰেডি হৈ আছে চ' মই ভাবিলোঁ ঘপককৈ মানে এনেকৈ ট্ৰানজেকশ্যন এনেকৈ লৈ লওঁ মানে একদম পূৰা মাজুলীৰ ইপাৰে মানে আমি যদি কৰি লওঁ তেনেহ'লে অলপ মনটো ভাল লাগি যাব ন পৰিৱেশ চব ৱাও আজি মজা লাগিব আজি ব্লগটো শেষলৈকে চাই থাকোঁ বঢ়িয়া লাগিব আজি গাড়ীখন মানে এইফালে আনিবলৈ কাৰণে অকণমান চাইডবিলাক চাইড কৰিছে ব্লগটো
কেনেকৈ ভাল লাগিব মানে কি মজা লাগিব তাৰমানে এক্সপিৰিয়েঞ্চটো মানে মোৰ কেনেকুৱা ধৰণে আপোনাক মই ফুল্লি এক্সাইটেড বাইদেউ আমি বৰ্তা বৰমাখিনি ওপৰত আছেগৈ এই ওপৰত আমি এতিয়া কিবা এটা খাম চাগে খাই মেলি যাম গাড়ী 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 কৰি আছে হৈ গ'ল আমাৰ গাড়ী পাৰ্ক হৈ গ'ল আমাৰ গাড়ী উঠি গ'ল এতিয়া মই উঠি আহিছোঁ ওপৰলৈ উঠি আহিছোঁ আৰু চাগে বৰ্তা বৰমাহঁতে এটা ভাত চাত খাব নেকি আই থিংক চ' সেইটো কাৰণে চাগে মানে ইয়াতে ৰখিছোঁ আমি অকণমান দেৰি কাৰণে আৰু মেইন কথাটো হ'ল যে উই আৰ গোয়িং টু হুৱেৰ মাজুলী য়েছ ট্ৰেভেল ব্লগ আই হেভ প্ৰমিছড চালিয়া হ'ব এইটো ভিডিঅ' তামাম মাইণ্ড ব্লোয়িং চুপাৰ আৰে পাগলা অ'কে চ' আমি পুৰি খাবলৈ লৈছোঁ পুৰি ভাজি আমাৰ ঘুগুনি আছে আৰু আমাৰ অনুৰাগে খাই আছে অনুৰাগ মাস্ক পিন্ধি থকাৰ কাৰণে ই খাব পৰা নাই এতিয়া প্ৰটেকশ্যনটো মেইন মানে এতিয়া এই মাস্কেই পিন্ধি মানে খাব বাচি থাকিব লাগিব আৰু বৰ্তা আৰু বৰমাই চাহ খাই আছে আৰু আমি এইখন হোটেলখনৰ নাম কি দাদা লক্ষী আৰে আমি লক্ষী হোটেলত আছোঁ আমি লক্ষী হোটেলত আছোঁ চ' আজি আমি ইয়াৰ পৰা লক্ষী লৈ যাম অ'কে আমি খাই লওঁ ন খাই লওঁ এইবোৰ মোৰ কণ্টেণ্ট আহিব এনিৱেজ খাই লওঁ অ'কে আমাৰ পুৰি চুৰি খাই হৈ গ'ল বাট টাইম হৈ গ'ল ব'লা হেল্ল' নহয় চাইছোঁ তাকে আৰে আহা অঁ আঙুল এটা বাইদেউ হাৰিলে যে সেইটো কাৰণে এটা ওলমি আছে প্লিজ ড'ন্ট হেট মি এইটো এটা জমনি আছিলে প্লিজ এইটো চেঞ্চ অফ হিউমাৰ নিচিনাকৈ ল'ব বেছি আপোনালোকে চলি থাকে সেইটোৱে আমাৰ চলি থাকে কিন্তু আমি গৈ আছোঁ ফাইনেলি আমি ছাছপেন্সটো আমি ফিল কৰিছোঁ যে আমি গৈ আছোঁ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড অফ ইন ৱৰ্ল্ড মাজুলী গৈ আছোঁ দিলে অলপ ভাল লাগিছে কেনেকৈ ঘূৰি আছে গাড়ী কেনেকৈ ঘূৰি আছে Okay, so our journey started and we are going towards I'm excited বহুত এক্সাইটমেণ্ট লাগিছিলে মানে আৰু এইটো আৱাজ যিটো আপোনালোকে শুনি আছে এই আৱাজটো আপোনালোকে শুনি থাকিবই উপায় সেইখন আমাৰ গাড়ী আমি গৈ আছোঁ এতিয়া মাজুলীৰ ফালে আৰু য়েছ এইটো এটা একদম এটা ডিভাইন এটা একদম মানে কেনেকৈ কওঁ তাৰমানে কি মজা লাগিছে ন মানে খালী চকুৰে দেখি পেলাইহে ইমান এটা ধুনীয়া পৰিৱেশৰ তাৰমানে বস্তুটো ফিল কৰিব পাৰি আৰু যিটো বতাহ আহি আছে ন সেই বতাহটো মানে আই ডোণ্ট ন' তামাম ফিল আছে বাট আপোনালোকৰ 360 ডিগ্ৰী ভিউ এটা দেখাম নাই দেখোন অ'কে চাই লওক বাট degree view.
হাই গাইজ ৱেলকাম বেক কেনে আছে সকলো বহুত দিনৰ পাছত আকৌ মই আহিছোঁ ৰক্তিম ৰাজ ডেকাৰ ব্লগত মানে